গুড মৰ্ণিং এভৰিৱান। আজি উঠোতে প্ৰায় 6টাই বাজিলে। উঠিয়ে বাহিৰৰ নাজাৰাটো চাই কিন্তু খুব ভাল লাগে। একদম শান্ত পৰিৱেশ, ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ বলি থাকে, চাই খুব ভাল লাগে। আজি পিছে বা আৰু মই য়োগা কৰিম বুলি ভাবিলোঁ। তো সোনকালে উঠি অকণমান গৰম পানী খালোঁ আৰু তাৰপিছত য়োগা ছেশ্যনৰ কাৰণে ৰেডি হ'লোঁ। আৰু সদ্যহতে মোৰ অকণমান হেল্থ ইছ্যুজ হৈ আছে, তাৰ বাবে য়োগা কৰিম বুলি ভাবিছোঁ। য়োগা মানে আচলতে মই জিমো কৰিছিলোঁ, কিন্তু জিম এৰাৰ পিছত মই আৰু বেছি শকত হৈ গ'লোঁ। তাৰপিছত আকৌ মোৰ কিছুমান বেমাৰে দেখা দিলে, তো ভাবিলোঁ এতিয়া ৰুমতে অকণমান য়োগা কৰোঁ। তো আকৌ জিম কৰিম বাৰু, কিন্তু য়োগা কৰাটো ভাল হয়। সেইকাৰণে বা আৰু মই ৰুমতেই য়োগা কৰিম বুলি ভাবিছোঁ। এয়া সূৰ্য নমস্কাৰ কৰিলোঁ, প্ৰাণায়ামো কৰিছোঁ বহুতখিনি, লগতে য়োগা বেলেগ বেলেগ ধৰণৰ এক্সাৰচাইজো কৰিছোঁ। বাও বহুত কিছুমান শিকাই দিছে, লগতে ময়ো বহুতখিনি জানো, যিহেতুকে শংকৰদেৱত পঢ়িছিলোঁ, য়োগা কৰি আহিছোঁ আমি। তো মোৰ বহুতখিনি হেল্থ ইছ্যুছৰ কাৰণে মোৰ খাদ্যটো বহুত বাধা আহি পৰিছে, বহুত বাছি খাব লগা হৈছে। তো সেয়ে ভাবিছোঁ হেল্থটোক ইম্প্ৰুভ কৰোঁ, যিহেতুকে মই শকত হৈ গৈছোঁ, থাইৰয়ডো আছে মোৰ। তো সেইকাৰণে চাৰিওফালৰ পৰা মই এতিয়া নিজকে অলপমান ইম্প্ৰুভ কৰিম বুলি ভাবিছোঁ। তো এয়া মই ইউজ কৰিছোঁ মৰিংগা পাউডাৰ। এইটো কিন্তু মই আপোনালোকৰ আগতেও কৈছোঁ, আপোনালোকে যদি শুকান পাত যদি পায় ছজিনা, তেনেহ'লে খাওক, আৰু যদি নাপায় এই পাউডাৰটো কিনি লওক। এমেজন, ফ্লিপকাৰ্টত পাই যাব। ই কিন্তু বহুত বেছি ইফেক্টিভ হয়, এণ্টি অক্সিডেণ্টেৰে ভৰা, মাষ্ট ৰিকমেণ্ডেড। খাবই লাগে সকলোৱে। গৰম পানী অকণমানত এনেকৈ এক চামুচ দি আপোনালোকে খাওকচোন, চাবচোন বহুতখিনি বেমাৰৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল। গতিকে মই আগৰ পৰাই মানে কি মৰিংগাৰ লিফ পাউডাৰখিনি খাওঁ, আপোনালোকেও খাব। তাৰপিছত আকৌ ফুলসমূহত পানী দিছোঁ। আকৌ ইয়াতে কিছুমান মানে পোক লাগিছে, তো সেইকাৰণে আকৌ এণ্টি ফাংগেল মেডিচিনো কিছুমান ইউজ কৰি আছোঁ। আজি কলেজ নাই, কাৰণ আজি মানে কি হ'ল, ফাৰ্ষ্ট ইয়াৰৰ মেথছৰ ফাইনেল এক্সাম চলি আছে ন, মেথছৰ এক্সাম আছিলে, কিন্তু মেথছৰ এক্সামটো কিবা কাৰণে পষ্টপন হৈছে। ষ্টিল মই কলেজত যাব লাগিব কিবা এটা কামৰ কাৰণে। কি কামৰ কাৰণে যাব লাগিব ভিডিঅ'ত গম পাই থাকিব বাৰু। মই একেবাৰে ওলাই কৰি ৰেডি যাবলৈ ওলাইছোঁ আৰু বা কৈ আছোঁ। তো আজি আচলতে এটা খানা হ'ব দুপৰীয়া মোৰ ৰুমতে, হেল্ডি টাইপ খানা মানে এয়া ইফালে চজিনা আৰু এই কেৰাহীত থৈ দিছোঁ, যোৱাকালি পেহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ, ভালকৈ দেখাম বাৰু, পুদিনা আৰু আপোনাৰ ভেদাইলতা। তো সেইখিনি ভাবিছোঁ মাছ খাম। ৰাতি বাৰু আৰু এটা আনহেল্ডি খানা আছে, পোলাও চিকেন টাইপ। তো আমি তিনিজনী ছোৱালী লগ লাগি খাম। এতিয়া মানে মাছখিনি কিনিব যাওঁগৈ। তো আহি কলেজৰ সন্মুখতে মাছৰ বজাৰ আছিলে, তাৰ পৰাই আমি মাছ ল'লোঁ। শিঙি মাগুৰো আছিলে পিছে, কিন্তু আমি শ'ল মাছহে ল'লোঁ বাৰু। কলেজ আহিলোঁ, এয়া কলেজ দেখিছে। তো কলেজ অহাৰ ৰিজনটো হৈছে এইডাল গছ দেখিছে নহয়, নৰসিংহ খাবৰ কাৰণে আহিছিলোঁ। তো সেইখিনি ছিঙি মাছ কিনিলোঁ আৰু লৈ গৈ আছোঁ আৰু এতিয়া। কলেজখন যোন মালিকৰ মাটিত আছে, তেওঁলোকৰ নৰসিংহৰ গছ এভেইলেবল, সেইকাৰণে ভাবিলোঁ কলেজ যদিও নাই, নৰসিংহ ইয়াৰ পৰাই ছিঙি লৈ যাম। মেইন ৰিজন। এইফালে আকৌ ৰুম আহি পাই পূৰা খানাৰ যোগাৰ চলি আছে। আমি চজিনাৰ ভাজি এখনো বনাম, চৰচৰি, তো তাৰে এইখিনি গোটেই যোগাৰ। আৰু চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে। চজিনাৰ চৰচৰি সকলোৱে বনাব জানে, গতিকে মই ৰেচিপি নিদিওঁ, কিন্তু মই দেখালোঁ আপোনালোকক কালাৰটো কিমান ধুনীয়া লাগিছে নহয়নে? কি আনিছা? মাছ ভাজি আৰু আলু। এইফালে বাইদেউ আনিছে কি? ভালকে ধুইছনে নাই? পুদিনা নাই। তো এখেত দুজনীৰ লগত আমি খানা খাম, আৰু ইফালে বনি আছে। এইটো কি আছিল নামটো? ইয়াৰ নাম কি আছিলে? ইয়াৰ নাম সুধিছোঁ মই। চজিনাৰ চৰচৰি, পাহৰি গৈছোঁ। এইটো মানে হেৰি, এইটো ইংলিছত ডিল লিফ বুলি কয়, আমাৰ অসমীয়াত কি কয় মই নাজানো। এইটো খাব পাৰি, চফটোৰ নিচিনাই চেম গছৰ আৰু হয়। এইফালে আকৌ বা আৰু জয়াই একদম মিক্সাৰ গ্ৰাইণ্ডাৰত এই গোটেইখিনি মিক্স কৰি আছে। আজি মানে খানা একেবাৰে হেল্ডি হ'ব। আৰু এই যে নৰসিংহ ভেদাইলতাৰ মাছেদি জোলকণ কি যে সোৱাদ লগা নহয়। এইফালে মাছৰ তৰকাৰীখন বনাবৰ কাৰণে চব একদম ৰেডি হৈ গৈছে, তো এতিয়া খালি বনাব লাগে আৰু। ইয়াৰ বাৰু মই ৰেচিপি হিচাপে দিয়া নাই, কাৰণ অসমৰ প্ৰত্যেকগৰাকী মানুহে এই মাছৰ থলুৱা জুতিখন বনাব জানেই, গতিকে এনেকৈয়ে দেখালোঁ আৰু আজি আমাৰ কিন্তু খানাত আছে এই মাছৰ আঞ্জাখন, লগতে আছে চজিনাৰ চৰচৰি, আৰু খাৰ আছে মাছৰ মাথা দি, চালাড, আৰু পাৰিলে কিবা বনাম বাৰু। চাওকচোন মাছখিনি দিয়াৰ পিছত এনেকৈ উতলোৱাৰ পিছত হৈ যাব। কিমান ধুনীয়া কালাৰ আহিছে নহয়নে? এয়া পিছে বাৰ ৰুমৰ পৰা ভিউ দেই। বাৰ ৰুমত বনি আছে মাছৰ মাথা দি খাৰ, পানীলাও আৰু মচুৰ দাইল দি খাৰ বনি আছে। আৰু ইফালে মই চালাড কাটাত ব্যস্ত,
বাহঁতে আহি পেলাই ভিডিঅ' কৰি আছে। এয়া চালাড কাটিছোঁ, তাৰপিছত ইফালে ৰেডি হৈ আছে চৰচৰি চজিনাৰ, আৰু এইফালে ৰেডি হৈ আছে মাছৰ আঞ্জাখন। মানে কেতিয়া খাওঁ লাগি আছে আৰু, ক'লা যদিও হেল্ডি আঞ্জা হয়। এই ভিডিঅ'টো মানে বনাইছিলোঁ মই অকণমান এস্থেটিকভাৱে শ্বৰ্টছ দিবৰ কাৰণে, তো তাৰ পৰাই অলপমান দেখালোঁ। একদম খালি চালি ৰেডি হৈ গৈছে, তো এতিয়া আমি তিনিজনী একদম একেলগে খাওঁ। খাইছা বাইদেউ? চ' আমি একদম এনেকৈ লৈ লৈছোঁ, এতিয়া আমি খাওঁ আৰু গোটেইকেইটা মিলি। বহুত খানা খালোঁ আজি, একদম তৃপ্তিৰে এসাঁজ খাইছোঁ, খুব ভাল লাগিল খাই। তো এতিয়া হজম হ'বলৈ শিলিখা এটাকে খাওঁ। বাই দ্য ৱে, আজি ভিডিঅ'টো ইয়াতে খতম কৰোঁ বুলি ভাবিছোঁ। গতিকে মোৰ ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ডেছক্ৰিপশ্যনত মই মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ আইডিটো দি থৈ দিছোঁ, তো সেই আইডিটোতো আপোনালোকে মোক ফ'ল' কৰিব। আৰু আজিলৈ ইয়াতেই ৰাখোঁ, পুনৰ লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ টাটা।